বন্ধুসকল আমাৰ চেনেলৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। বন্ধুসকল জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই যোৱা কেইবাটাও বছৰ ধৰি তেওঁ তৰালি নামৰ এটা এলবামৰ জৰিয়তে ৰাইজৰ মাজলৈ বহুকেইটা গীত আচলতে আগবঢ়াই দিছে। কিন্তু এই বছৰ অৰ্থাৎ 2022ৰ তেওঁ তৰালি এলবামৰ গীত এতিয়ালৈকে অহা নাই। তেওঁ এই বছৰৰ তৰালি এলবামৰ কি গীত আহিব, কেতিয়াকৈ ৰিলিজ কৰিব, বহুতে নেকি আচলতে জানিবলৈ বিচাৰি আছে। গতিকে আপুনি এইটো ভিডিঅ' শেষলৈকে চাই থাকক, সকলোখিনি কথা আপুনি ভালকৈ গম পাব। বন্ধুসকল অসমৰ প্ৰায়বিলাক ছিংগাৰে এইবাৰ নতুন বছৰৰ লগতে মাঘ বিহুৰ উপলক্ষে তেওঁলোকৰ নিজৰ এলবাম, তেওঁলোকৰ নিজৰ গীত ৰিলিজ কৰিলে। কিন্তু অসমৰ এজন অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই তেওঁ তৰালি এলবামৰ গীত এতিয়ালৈকে ৰিলিজ কৰা নাই। তেওঁ গীত শুনি ভাল পোৱাসকলে আচলতে অপেক্ষা কৰি আছে যে তেওঁ এই বছৰৰ তৰালি এলবামৰ গীত কেতিয়াকৈ ৰিলিজ কৰিব। কিন্তু এতিয়া আৰু বন্ধুসকল আপুনি বেছিদিন অপেক্ষা কৰিব নালাগে। ইতিমধ্যে তেওঁ তৰালি এলবামৰ গীত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তেওঁ এই বছৰৰ তৰালি এলবামৰ প্ৰথমটো গীতৰ নাম হ'ব ফুল হ'লে ফুলিবই। গীতটি লিখিছে অসমৰ এজন অন্যতম জনপ্ৰিয় গীতিকাৰ শোণিত গগৈয়ে। লগতে গীতটি সংগীত কৰিছে অসমৰ এজন অন্যতম জনপ্ৰিয় সংগীত শিল্পী বিজয় শংকৰে। পিছে কোনে কোনে আচুৰ্য বৰপাত্ৰ তৰালি এলবামৰ গীতৰ কাৰণে অপেক্ষা কৰি আছে তলৰ কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপুনি আচুৰ্য বৰপাত্ৰৰ গীত শুনি ভাল পায় এইটো ভিডিঅ'ত এটা লাইক কৰি দিয়ক। আৰু আগলৈ যদি এনেকুৱা ধৰণৰ গানৰ ইনফৰমেশ্যনৰ লগতে অসমৰ ছ'চিয়েল মিডিয়াৰ ইনফৰমেটিভ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ।